নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে বন্ধন বেংকৰ ফালৰ পৰা। যিহেতু বন্ধন বেংকৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 8,300+ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। 2025 বৰ্ষৰ অন্তিমটো সুবিধা আহিছে। যদিহে আপুনি পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু বন্ধন বেংকৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 বিভিন্ন ধৰণৰ পদসমূহ দেখিবলৈ পাব। এই পদসমূহত আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপুনি আবেদনসমূহ কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে বন্ধন বেংক ৰিক্ৰুটমেণ্ট 2025, ইয়াতে যিহেতু বন্ধন বেংকৰ ফালৰ পৰা 8,300+ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। বন্ধন বেংকৰ ফালৰ পৰা যিসমূহ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে তাৰ ভেকেঞ্চিসমূহৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে বন্ধন বেংক। ইয়াতে টোটেল পোষ্ট আছে আপোনালোকৰ 8,371টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন বিচাৰিছে। যদিহে আপোনাৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন আছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তাৰপিছতে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, তাৰপিছতে আপোনালোকৰ ফাইনেল ৰিজাল্টটো মুকলি কৰি দিয়া হ'ব। ইয়াতে অনলাইন এপ্লাই ডেটটো আপোনালোকৰ 8 নৱেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে। লাষ্ট ডেটটো আছে আপোনালোকৰ 27 ডিচেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপুনি আবেদন কৰা নাই এতিয়ালৈকে, যদি আপুনি আবেদন কৰা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে অফিচিয়েল ৱেবছাইট bandhanbank.com ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু টোটেল পোষ্ট 8,371টা পোষ্ট মুকলি হৈছে। ইয়াতে পদসমূহৰ নাম দিয়া আছে। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে পদসমূহ আপোনালোকে দেখিবলৈ পাব। কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ পদ দেখিবলৈ পাব, চেলছ মেনেজাৰৰ পদ দেখিবলৈ পাব, কালচাৰ হেডৰ দেখিবলৈ পাব, এক্সিকিউটিভ এছিষ্টেণ্ট দেখিবলৈ পাব, লোন অফিচাৰৰ দেখিবলৈ পাব, ব্ৰাঞ্চ বেংকিং অফিচাৰৰ পদ দেখিবলৈ পাব, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ পদ দেখিবলৈ পাব, অফিচ এছিষ্টেণ্টৰ পদ দেখিবলৈ পাব, অফিচ বয় দেখিবলৈ পাব, কালেকশ্যন এক্সিকিউটিভৰ দেখিবলৈ পাব, ড'ৰ বেংকিং অফিচাৰ দেখিবলৈ পাব, বেংক ক্লাৰ্ক দেখিবলৈ পাব, ডাটা এনালিচিছ পাব, ফিল্ড এক্সিকিউটিভ বিজনেছ মেনেজাৰ, ফোন বেংকিং অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচ, ৰিকভাৰী অফিচাৰ, এই ধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ দেখিবলৈ পাব। ইয়াতে আপোনালোকে আবেদন কৰিবলৈ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম আপোনালোকে 18 বছৰৰ পৰা মেক্সিমাম আপুনি 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিহেতু মই অলপ আগতে কৈছোঁ, আপোনালোকে এই পদসমূহত আবেদন কৰিবলৈ যদি আপুনি 10 পাছ কৰি থৈছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব, 12 পাছ কৰি থ'লেও আপুনি আবেদন কৰিব পাৰিব, লগতে আপুনি গ্ৰেজুৱেশ্যন কৰি থ'লেও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পদ আছে আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ ধৰণৰ পদ আছে, লগতে আপুনি 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পদ দেখিবলৈ পাব। ইয়াতে চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে মন্থলি 28,000 পৰা আৰম্ভ কৰি 64,500 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিটো পোষ্টৰ আণ্ডাৰত আপোনালোকৰ যিমানটো চেলাৰী দিয়ে তাৰ আপুনি অনুপাতে লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে। যিহেতু ফাৰ্ষ্টতে আপোনাৰ এটা ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউটো হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ ফাইনেল ৰিজাল্ট মুকলি কৰি দিয়া হ'ব। এপ্লিকেশ্যন ফিজ, ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। আপুনি জেনেৰেল OBC EWS নহওক কিয়, SC ST PH নহওক কিয় আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদিহে আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয় বা এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এপ্লিকেশ্যন প্ৰচেছটো অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব লাগিব। যদিহে আপুনি আবেদন কৰিব বিচাৰে, নিজৰ ফোনতো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটত গৈ আপুনি আবেদনসমূহ কৰিব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই এপ্লাই লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আবেদনৰ ষ্টাৰ্ট ডেটটো আপোনালোকৰ যিহেতু দিয়া আছে 8 নৱেম্বৰ তাৰিখৰ পৰা। এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে আৰু লাষ্ট ডেটটো আছে 27 ডিচেম্বৰ তাৰিখলৈকে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, 27 ডিচেম্বৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোতে যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।